আজি আমি আলোচনা কৰিম এটা বিষয় লৈ সেইটো বিষয় হ'ল আপুনি আপোনাৰ মোবাইলত যদি ফোন মাৰে সেই ব্যক্তিজনৰ প্ৰফাইল পিকচাৰ অৰ্থাৎ ফটো সহ লোকেশ্যন সহ আপুনি চাবলৈ পাৰিব। চাওক কেনেকৈ এই ভিডিঅ'টোত আলোচনা কৰি আছোঁ। চাওক এনেকৈ মোবাইলৰ ফটো সহ লোকেশ্যন সহ দেখিব পাৰে। তাৰ বাবে আপোনাৰ এখন এপ্লিকেশ্যন ডাউনলোড কৰিব লাগিব। সেই এপ্লিকেশ্যনটো আপুনি প্লে ষ্টৰত গৈ সাৰ্চ কৰক। প্লে ষ্টৰত গৈ আপুনি সাৰ্চ কৰিব লাগিব। ইয়াত সাৰ্চ কৰক EAYCON। এইটো সাৰ্চ কৰাৰ লগে লগে আপোনাক এনেকুৱাকে প্ৰথম যিটো দেখাব 13 MB, এইটো আপুনি ইনষ্টল কৰি ল'ব। এয়া নিশ্চয় চাবলৈ পাইছে ইনষ্টল। আপুনি ইনষ্টল কৰি ল'ব। লোৱাৰ পিছত নম্বৰ খুজিলে নম্বৰটো এণ্টাৰ কৰি দি দিব। পাৰমিশ্যন এলাউ কৰি দি আপুনি এতিয়া মই এটা ফোন কল কৰি দেখাই দি আছোঁ আপোনাক। চাওক ফোন মাৰিলে ডিটেইলছসমূহ চাব পাৰে। চাওক মই দেখাই দি আছোঁ। এইটো মই মোবাইলত ফোন মাৰি আছোঁ। আপুনি চাব ডাইৰেক্ট ফটো সহ আহি যাব। পাখি ভাঙি চৰাই জনী উৰি যাবলে দিলে এইদৰে আপুনি ফটো সহ চাব পাৰে। আশা কৰোঁ ভিডিঅ'টো আপোনাৰ ভালেই লাগিছে। যদি ভালে লাগিছে তেনেহ'লে নিশ্চয় এখন লাইক কৰিব আৰু শ্বেয়াৰ কৰি আপোনালোকৰ বন্ধুসকলক জনাই দিব যে এইদৰে সলভ কৰিব পাৰি। তো ধন্যবাদ বন্ধুসকল। জয় অসম, জয় অসম। See you again.